Hello students, আজি আমি দশম শ্ৰেণী ত্ৰিভুজৰ অনুশীলনী 6.2 question number 5, 6, 7 আৰু 8 ৰ বিষয়ে আলোচনা কৰিম। Question number 5 ত দিছে যে চিত্ৰত DE সমান্তৰাল OQ আৰু DF সমান্তৰাল OR দেখুওৱা যে EF সমান্তৰাল QR কাষতে এটা আমাক চিত্ৰ দি দিছে। এই চিত্ৰটোৰ কি কৈছে DE সমান্তৰাল OQ। এই DE বাহুডাল OQ লগত সমান্তৰাল। That means ত্ৰিভুজ POQ DE ডাল OQ লগত সমান্তৰাল বুলি কৈছে। আৰু ঠিক একেদৰে ত্ৰিভুজ POR ৰ DF বাহুডাল OR ৰ লগত কি হয় সমান্তৰাল হয়। এই দুটাৰ সহায়ত আমি প্ৰমাণ কৰিব লাগে যে EF সমান্তৰাল কি QR। ওকে, আমি লিখিম দিয়া আছে DE সমান্তৰাল OQ আৰু DF সমান্তৰাল OR এটা আমাক দিয়া আছে। দেখুৱাব লাগে যে কি দেখুৱাব লাগে আমি EF সমান্তৰাল QR। ওকে, এতিয়া আমি প্ৰমাণটো কৰোঁ। প্ৰমাণটো কৰিবলৈ আমি প্ৰথমে ত্ৰিভুজ কি ল'ম POQ। ত্ৰিভুজ POQ পৰা কি সমান্তৰাল বুলি কৈছে DE লগত OQ সমান্তৰাল বুলি কৈছে, হয়নে? এতিয়া আমি লিখিম ত্ৰিভুজ POQ পৰা কি হয় DE সমান্তৰাল কি হয় OQ হল। এতেকে এই ত্ৰিভুজটোৰ এই বাহুটোৰ লগত এই বাহুটো সমান্তৰাল হোৱাৰ কাৰণে থেলছৰ উপপাদ্য মতে আমি কি ক'ব পাৰোঁ PE/EQ is equal to PD/DO। কি লিখিব পাৰোঁ PE/EQ আৰু ইকুৱেল টু কি লিখিব পাৰোঁ PD/DO। এইটো কিহৰ উপপাদ্য মতে হ'ব আমি লিখি দিম ইয়াত থেলছৰ উপপাদ্য মতে। নেক্সট আমি কোনটো ত্ৰিভুজ ল'ম ত্ৰিভুজ POR। ত্ৰিভুজ POR ৰ পৰা ত্ৰিভুজ POR ৰ কি দেখিছোঁ আমি DF ডাল OR ৰ লগত সমান্তৰাল বুলি কৈছে। DF সমান্তৰাল কি হয় OR। এতেকে থেলছৰ উপপাদ্য মতে আমি কি লিখিব পাৰিম থেলছৰ উপপাদ্য মতে আমি কি লিখিব পাৰিম PD/DO। PD/DO সমান কি হ'ব PF/FR। PF/FR থেলছৰ উপপাদ্য মতে হ'ব তোমাৰ 2 নম্বৰ কণ্ডিশ্যন। গতিকে 1 আৰু 2 পৰা আমি কি ক'ব পাৰোঁ PD/DO মানে এইটো হয়, আকৌ PD/DO মানে এইটো হয়। গতিকে এইটোৰ লগত এইটো কি হ'ব সমান হ'ব। এতেকে 1 আৰু 2 পৰা কি হ'ব PE/EQ সমান কি হ'ব PF/FR। আমি কি দেখিলোঁ PE/EQ লগত কি সমান পালোঁ PF/ কি পালোঁ FR সমান পালোঁ। এই অনুপাতটোৰ লগত এই অনুপাতটো কি পালোঁ সমান পালোঁ। গতিকে ত্ৰিভুজ PQR ৰ পৰা এই দুটা অনুপাত যদি সমান হয় থেলছৰ বিপৰীত উপপাদ্য মতে কি হ'ব EF ৰ লগত QR কি হ'ব সমান্তৰাল হ'ব। এতেকে ত্ৰিভুজ PQR ৰ পৰা থেলছৰ বিপৰীত
উপপাদ্য মতে এটোৰ লগত এটো সমান, এটোৰ লগত এটো সমান, গতিকে পি কিউ আৰত থেলছৰ বিপৰীত উপপাদ্য মতে কি লিখিব পাৰোঁ? ই এফৰ লগত কিউ আৰ কি লিখিব পাৰোঁ? সমান্তৰাল। ই এফ সমান্তৰাল কি লিখিব পাৰোঁ? কিউ আৰ। আমাৰ এইটোকে প্ৰমাণ কৰিব কৈছিলে। অ'কে, হৈ গ'ল। কুৱেশ্যন নম্বৰ 7 কৈছে যে উপপাদ্য 6.1ৰ সহায়ত উপপাদ্য 6.1ৰ সহায়ত প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দুৰে যোৱাকৈ টনা ৰেখাডাল প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দুৰে যোৱাকৈ টনা ৰেখাডাল যদি আন এটা বাহুৰ সমান্তৰাল হয় তেনেহ'লে ৰেখাডালে তৃতীয় বাহুক দ্বিখণ্ডিত কৰে। ঠিক আছে, এ বি চি এটা ত্ৰিভুজ লৈ ল'ব কৈছে। আমাৰ সেই ত্ৰিভুজটোৰ যিকোনো এটা বাহুৰ মধ্যবিন্দু ল'বলৈ কৈছে। আমি ধৰি ল'লোঁ P2 এ বি মধ্যবিন্দু বুলি ভাবি ল'লোঁ আৰু কৈছে যে সেই মধ্যবিন্দু টনা ৰেখাডাল পি কিউডাল বি চিৰ সমান্তৰাল বুলি ক'বলৈ কৈছে, ধৰি ল'ব কৈছে। আৰু তাৰ সহায়ত প্ৰমাণ কৰিব কৈছে যে কিউটো কি হয়? এ চিৰ মধ্যবিন্দু বুলি প্ৰমাণ কৰিব কৈছে। অ'কে, সেইকাৰণে আমি লৈ লওঁ, ধৰা হওক ত্ৰিভুজ এ বি চিৰ হ'ল পি কমা এ বিৰ মধ্যবিন্দু আৰু পি কিউ সমান্তৰাল কি বুলি দিয়া আছে? আমাক বি চি ল'ব কৈছে। পি কিউ সমান্তৰাল বি চি বুলি আমি ল'লোঁ। তেতিয়া আমাক প্ৰমাণ কৰিব লাগে যে কি কৈছে? কি প্ৰমাণ কৰিব কৈছে? যে কিউটো এ চিৰ মধ্যবিন্দু বুলি প্ৰমাণ কৰিব কৈছে, হয়নে? গতিকে প্ৰমাণ কৰিব লাগে যে কিউ কমা এ চিৰ কি বুলি? মধ্যবিন্দু। যদি মধ্যবিন্দু হয় তেতিয়াহ'লে এ কিউ ইকুৱেল টু কিউ চি বুলি আমি দেখাব লাগিব, হয় নহয়? এইটোৰ লগত এইটো সমান বুলি দেখাব লাগিব, এ কিউৰ লগত কিউ চি। তেতিয়া কিউটো কি হ'ব? এ চিৰ মধ্যবিন্দু হ'ব। তেতিয়াহ'লে আমি প্ৰমাণটো কৰোঁ এতিয়া। প্ৰমাণ প্ৰমাণত প্ৰথমতে আমাৰ কি হ'ব? যিহেতু পি এ বিৰ কি হয়? মধ্যবিন্দু। যিহেতু পি কাৰ মধ্যবিন্দু? এ বিৰ। আমাক দিয়া আছে যিহেতু পি এ বিৰ কি হয়? মধ্যবিন্দু, গতিকে আমি কি লিখিব পাৰোঁ? এইটো যদি মধ্যবিন্দু হয় এ পিৰ লগত পি বি সমান বুলি ক'ব পাৰোঁনে? পাৰোঁ। এ পি বাই কি লিখিব? এ পি ইকুৱেল টু কি লিখিব পাৰোঁ? পি বি। অ'কে, এই পি বিটোক যদি আমি ইফালে লৈ আহোঁ বাওঁপক্ষৰ পৰা সোঁপক্ষলৈ, তেতিয়াহ'লে এইটো কি হৈ যাব? হৰণ হৈ যাব। এ পি বাই পি বি ইকুৱেল টু কি হৈ যাব? 1। এইটো আমি কি দি থওঁ? 1 নম্বৰ। এইটোৰ লগত এইটো সমান হ'ল, সেইকাৰণে আমি এ পি বাই পি বি অনুপাতটো কি পালোঁ? 1 পালোঁ। অ'কে, এতিয়া আকৌ কি কৈছে আমাক? পি কিউৰ লগত বি চি কি বুলি কৈছে? সমান্তৰাল বুলি কৈছে। পি কিউৰ লগত বি চি কি বুলি কৈছে? সমান্তৰাল। গতিকে লিখিম আকৌ ত্ৰিভুজ এ বি চিৰ পি কিউ সমান্তৰাল কি হয়? বি চি, হয়নে নহয়? এতেকে এইটো সমান্তৰাল হ'লে থেলছৰ উপপাদ্য মতে আমি কি লিখিব পাৰোঁ? এ পি বাই পি বি সমান এ কিউ বাই কি লিখিব পাৰোঁ? কিউ চি। এ পি বাই পি বি ইজ ইকুৱেল টু এ কিউ বাই কি লিখিব পাৰোঁ? কিউ চি। কিহৰ উপপাদ্য মতে? থেলছৰ উপপাদ্য মতে। হ'ল। দিছ ইমপ্লাইজ একত আমি এ পি বাই পি বি মানে কি পালোঁ? 1। গতিকে এ পি বাই পি বি ঠাইত আমি কি লিখিব পাৰোঁ? 1 লিখিব পাৰোঁ। গতিকে এইটো ঠাইত 1 লিখিলোঁ ইকুৱেল টু এ কিউ বাই কি হ'ব? কিউ চি। এইটো 1ৰ পৰা। বুজি পালা? এতিয়া ইয়াৰ লগত পূৰণ কৰিলে, ক্ৰছ মাল্টিপ্লাই কৰিলে এই কিউ চি ইকুৱেল টু কি হ'ব? এ কিউ। তেতিয়াহ'লে আমি কি পালোঁ? কিউ চিৰ লগত এ কিউ কি পালোঁ? সমান পালোঁ। যদি এইকণৰ লগত এইকণ সমান হয় তেতিয়াহ'লে কিউটো কি হ'ব?
AC মধ্যবিন্দু অর্থাৎ Q, AC কি হয় মধ্যবিন্দু হল তেওঁ প্ৰমাণ কৰা হল আমি কেনেকৈ প্ৰমাণ কৰিলো বুজি পালা প্ৰথমতে আমি ত্ৰিভুজটোৰ পৰা কেনেকৈ লৈ তুমি মধ্যবিন্দু দেখুৱালো ওকে এতিয়া কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 ত কৈছে যে চিত্ৰটোত A, B আৰু C বিন্দু তিনিটা ক্ৰমে OP, OQ আৰু OR ৰ ওপৰত আছে ঠিক আছে A, B, C বিন্দু দুটা ক্ৰমে ক'ত আছে OP, OQ আৰু কিহৰ ওপৰত আছে OR ৰ ওপৰত আছে যাতে AB ডাল কালৰ সমান্তৰাল হয় PQ AC লগত সমান্তৰাল কি হয় PR তেনে দেখুৱাব লাগে যে BC লগতো QR কি হয় সমান্তৰাল হয় ওকে তেলে আমাক দিয়া আছে কি AB সমান্তৰাল PQ আৰু AC সমান্তৰাল কি দিয়া আছে PR এতিয়া আমি লিখিম দিয়া আছে AB সমান্তৰাল কি দিছে PQ AB সমান্তৰাল PQ আৰু AC লগত কি সমান্তৰাল বুলি কৈছে PR ওকে আমি দেখুৱাব লাগে কি BC লগত QR সমান্তৰাল আগৰটোৰ সৈতে প্ৰায় কি হয় দেখুৱাব লাগে যে কি দেখুৱাব লাগে BC সমান্তৰাল QR ওকে আমি প্ৰমাণ কৰোঁ আমি এটা কথা চাওঁ AB সমান্তৰাল PQ দিছে AB সমান্তৰাল PQ এটা কোনটো ত্ৰিভুজত আছে বাৰু ত্ৰিভুজ OPQ সেইকাৰণে আমি লিখিম ত্ৰিভুজ OPQ পৰা কি পাইছো AB সমান্তৰাল কি হয় PQ থেলছৰ উপপাদ্য মতে কি লিখিব পাৰিম দেখে থেলছৰ উপপাদ্য মতে OA by AP is equal to OB by BQ হবনে OB by কি হব BQ this is number 1 থেলছৰ উপপাদ্য মতে নেক্সট আমি ত্ৰিভুজ কোনটো লম এতিয়া AC সমান্তৰাল PR দিছে AC সমান্তৰাল PR দিছে সেইকাৰণে কোনটো ত্ৰিভুজ লম OPR কি লিখিম ত্ৰিভুজ OPR ৰ পৰা ত্ৰিভুজ OPR ৰ পৰা কি হ'ব AC সমান্তৰাল কি দিছে PR AC সমান্তৰাল কি বুলি কৈছে PR এটাকে থেলছৰ উপপাদ্য মতে কি লিখিব পাৰিম থেলছৰ উপপাদ্য মতে কি কম OA by AP is equal to কি হ'ব OC by CR এটো কি হওয়া মতে হ'ব আপু থেলছৰ উপপাদ্য মতে হ'ব থেলছৰ উপপাদ্য মতে গতিকে আমি এটা 1 আৰু 2 পৰা আগতে কি দেখিলো OA by AP দুইটাতে আহিছে গতিকে এটোৰ লগত এটো কি হ'ব সমান হ'ব গতিকে আমি লিখিম এতেকে 1 আৰু 2 পৰা কি হ'ব OB by BQ equal to OC by CR হবনে তে OB by BQ মানে একনৰ লগত একন আৰু একনৰ লগত একন OC by CR এই অনুপাত দুটা সমান পাইছো কোনটো ত্ৰিভুজৰ ত্ৰিভুজ OQR ৰ ত্ৰিভুজ OQR ৰ কি সমান পাইছো OB লগত BQ আৰু OC লগত CR অনুপাত সমান পাইছো এই অনুপাত দুটা সমান হলে থেলছৰ বিপৰীত উপপাদ্য মতে কি হ'ব BC সমান্তৰাল QR লিখিম এতেকে ত্ৰিভুজ OQR ৰ থেলছৰ বিপৰীত উপপাদ্য ব্যৱহাৰ কৰি কি লিখিব পাৰো BC সমান্তৰাল QR হল আমাক এইটো প্ৰমাণ কৰিব কৈছিলে পাই গলো আমি ওকে কোৱেশ্চন নম্বৰ 8 কৈছে যে উপপাদ্য 6.2 ৰ সহায়ত উপপাদ্য 6.2 ৰ সহায়ত উপপাদ্য 6.2 টো আমাৰ কি আছিল থেলছৰ বিপৰীত উপপাদ্য সেইটো সকলোৰে জ্ঞাত
সেই উপপাদ্য 6.2 সহায়ত প্ৰমাণ কৰিব কৈছে যে এটা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল। আৰু এই উপপাদ্যটো আমি ক্লাছ 9তো পঢ়ি আহিছিলোঁ, হয়নে? ত্ৰিভুজৰ মধ্যবিন্দুৰ উপপাদ্য মতে উপপাদ্য বুলি কৈছে যে ত্ৰিভুজৰ ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল তৃতীয় বাহুৰ কি বুলি দেখাব লাগে? সমান্তৰাল বুলি দেখাব লাগে। আমি থেলছৰ বিপৰীত উপপাদ্যৰ সহায়ত পি কিউৰ লগত বি চি সমান্তৰাল বুলি দেখাব লাগে। আৰু কৈ দিছে যে পি এ বিৰ মধ্যবিন্দু, কিউ এ চিৰ মধ্যবিন্দু। অ'কে, তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ। ধৰা হওক ত্ৰিভুজ এ বি চিৰ পি আৰু কিউ ক্ৰমে এ বি আৰু কাৰ মধ্যবিন্দু? এ চিৰ মধ্যবিন্দু। হ'ল? আমাক ধৰি ল'ব কৈছে যে পি এ বিৰ মধ্যবিন্দু আৰু কিউ কাৰ মধ্যবিন্দু? এ চিৰ। প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে? প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিম? পি কিউ সমান্তৰাল বি চি। পি কিউ সমান্তৰাল বি চি। অ'কে, এতিয়া প্ৰমাণ আমাক কি কৈছে? পি আৰু কিউ ক্ৰমে কাৰ মধ্যবিন্দু? এ বি আৰু এ চিৰ। সেইকাৰণে আমি লিখিম যিহেতু পি আৰু কিউ ক্ৰমে এ বি আৰু এ চিৰ মধ্যবিন্দু, এতেকে পি এ বি মধ্যবিন্দু হ'লে এ পিৰ লগত পি বি কি হ'ব? সমান হ'ব। সেইকাৰণে আমি লিখিম এ পি ইকুৱেল টু পি বি। ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ? এ পি বাই পি বি ইকুৱেল টু কি লিখিব পাৰোঁ? 1। দিছ ইজ নম্বৰ 1। আৰু কি হ'ব? এ কিউ ইকুৱেল টু কি হ'ব? কিউ চি। দিছ ইমপ্লাইজ এ কিউ বাই কিউ চি ইকুৱেল টু কি হ'ব? 1। দিছ ইজ নম্বৰ 2। হ'বনে? এতেকে 1 আৰু 2 পৰা আমি কি লিখিব পাৰোঁ? ইয়াৰ লগত এইটো কি হ'ব? সমান হ'ব। সেইকাৰণে আমি লিখিম এ পি বাই পি বি ইজ ইকুৱেল টু এ কিউ বাই কিউ চি। হয়নে? গতিকে আমি ত্ৰিভুজটো কি লিখিলোঁ? এই অনুপাতটোৰ লগত এই অনুপাতটো কি হয়? সমান। গতিকে থেলছৰ বিপৰীত উপপাদ্য মতে কি হ'ব? পি কিউ সমান্তৰাল বি চি। আমি লিখিম এতেকে ত্ৰিভুজ এ বি চিত থেলছৰ বিপৰীত উপপাদ্য ব্যৱহাৰ কৰি কি পাম? পি কিউ সমান্তৰাল বি চি। হ'ব? হৈ গ'ল? থেংক ইউ।